নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমিনা কিটচেন এণ্ড ব্লগলৈ। আজি মই ফ্ৰাইড চিকেন KFC ষ্টাইলত বনাব ওলাইছোঁ। এইটো মই মাংস দীঘল দীঘলকৈ কাটি লৈছোঁ। লেগ পিচ লোৱা নাই, এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। এইটো এতিয়া মই মেৰিনেট হ'বৰ কাৰণে দিম ইয়াত নিমখ, সোৱাদ অনুসৰি, কাশ্মীৰী মিৰ্চ জলকীয়া কাশ্মীৰী পাউডাৰটো আধা চামুচ দিলোঁ। সয়া চচ দিম এচামুচ। ভিনেগাৰ দিছোঁ এচামুচ। ৰেড চিলি চচ দিছোঁ এচামুচ। আদা নহৰুৰ পেষ্ট দিছোঁ এচামুচ। আদা নহৰু এতিয়া গাখীৰ দি পেলাই মই এইখিনি মেৰিনেট হ'বৰ কাৰণে থৈ দিম। সানি ল'ম, সানি গাখীৰ দিম অকণমান সানিবৰ কাৰণে। গাখীৰ অকণমান দিলোঁ, 2 চামুচমান হ'ব। এইখিনি মই ফ্ৰিজত ৰাখিম মিনিমাম 5 ঘণ্টা 6 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে। আনফালে মই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম কোটিং দিবৰ কাৰণে মাংসখিনি। ময়দা লৈছোঁ মই 1 কাপ, কৰ্ণফ্লাৱাৰ লৈছোঁ সেইটো কাপেৰে আধা কাপ। এয়া কৰ্ণফ্লাৱাৰ আধা কাপ লৈছোঁ। নিমখ লৈছোঁ সোৱাদ অনুসৰি। জলকীয়া গুড়ি লৈছোঁ, মানে কাশ্মীৰীটো লৈছোঁ, কাশ্মীৰী মিৰ্চটো 1 চামুচ। জালুকৰ গুড়ি লৈছোঁ 1 চামুচ মানে হ'ব। এইখিনি মই সানি ল'লোঁ এনেকৈ শুকানে শুকানে। আনফালে মোৰ মাংসখিনি হৈ গ'ল মেৰিনেট। এইখিনি মই ইয়াত ডুবাম, তাৰপিছত মই তেলত বহুৱাই দিম, ভাজিম তেলত। এপিচ এনেকৈ দিম ইয়াতে, মুঠি মুঠি দিম এনেকৈ। এনেকৈ মুঠি ল'লোঁ, লৈ এতিয়া মই পানীত ডুবাই দিম। আকৌ উঠাই নিম, আকৌ ইয়াত দি দিম। এতিয়া আনফালে কেৰাহী বহাই দিছিলোঁ মই, ইয়াত কেৰাহী বহাই দিছোঁ, তেল গৰম হৈছে। এতিয়া দি দিম এপিচ, আকৌ এপিচ লওঁ, আকৌ মেৰিনেট হোৱা 1 পিচ মাংস ল'লোঁ, ইয়াত ডুবাই দিম। ভালকৈ মই মুঠি দিছোঁ ইয়াতে মিশ্ৰণটো লাগিবৰ কাৰণে। পানীত ডুবাই দিম এনেকৈ। আকৌ লৈ আহিম, আকৌ শুকান মিশ্ৰণত দিম। এনেকৈ 2 বাৰ 3 বাৰ জোকাৰি ল'ম। এতিয়া ডাইৰেক্ট এনেকৈ তেলত দিম, এনেকৈ ডাইৰেক্ট তেলত দিম। লৰাই দিলোঁ মই। এনেকৈ মই গোটেইকেইটি ভাজি ল'ম।
এয়া মোৰ চিকেনখিনি ফ্ৰাই হ'লে চাওকচোন লেগ পিচৰ নিচিনাই দেখা হৈছে দীঘল দীঘলকৈ কাটিছিলোঁ এইখিনি মোৰ হৈ গ'ল উঠাই ল'ম এয়া চাওক বাকি থকাখিনি মই বহাই দিম এইখিনিও হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিওঁ এইখিনি উঠাই লওঁ এতিয়া মই এইখিনি হৈ গ'ল এতিয়া মই প্লেটত সজাই লওঁ এইখিনি এয়া ৰেডি মই প্লেটত সজাই ল'লোঁ টমেটো চচ দিছোঁ আৰু পিঁয়াজ আৰু পুদিনা পাত সজাবৰ কাৰণে দিছোঁ এয়া চাওক হৈছেনে KFC ষ্টাইলত হৈছেনে হোৱা নাই যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব KFC ষ্টাইলত ফ্ৰাইড চিকেন এয়া ৰেডি মই ভাঙি দিছোঁ এটুকুৰ এয়া চাওক ভিতৰত এয়া ৰেডি KFC ষ্টাইলত তেনেহ'লে কমেণ্ট কৰি জনাব আজিলৈ ধন্যবাদ